2024 চনৰ IPLৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ দলে দুদিনমানৰ আগতে তেওঁলোকৰ নতুন অধিনায়কৰ নাম ঘোষণা কৰিছে আৰু আপোনালোকে সকলোৱে জানেই যে হাৰ্দিক পাণ্ডিয়াই 2024 বৰ্ষৰ IPLত কেপ্টেইনশ্বিপ কৰিব মুম্বাই ইণ্ডিয়ানছ দলৰ আৰু ৰোহিত শৰ্মাক তেওঁলোকৰ যি অধিনায়কৰ দায়িত্ব আছিল সেই দায়িত্বৰ পৰা আঁতৰাই হাৰ্দিক পাণ্ডিয়াক MI দলৰ কেপ্টেইন বনাই দিলে কিন্তু তাৰ পাছৰে পৰা সকলো পৰিস্থিতি ঠিক হৈ থকা নাই মুম্বাই ইণ্ডিয়ানছৰ বহুতো ফলোৱাৰ কমি গৈছে এতিয়ালৈকেতো 1 মিলিয়ন নে 2 মিলিয়ন ফলোৱাৰ কমি গৈছে আনফলো মাৰিছে সকলোৱে ৰোহিত শৰ্মাক যেতিয়াই অধিনায়কৰ দায়িত্বৰ পৰা আঁতৰাই দিলে হাৰ্দিক পাণ্ডিয়া যেতিয়া MI দলৰ কেপ্টেইন হ'ল তাৰ পাছতে সূৰ্যকুমাৰ যাদৱে বেয়া পাইছে ইয়াৰ পাছতে জসপ্ৰীত বুমৰাই বেয়া পাইছে মুঠতে সকলো খেলুৱে মুম্বাই ইণ্ডিয়ানছ দলৰ বেয়া পাইছে আৰু সেই সময়তে বৰ্তমান সময়ত আমাৰ হাতলৈ যি খবৰ আহিছে এই খবৰটো আপোনালোকক মই প্ৰথমতে জনাবলৈ চেষ্টা কৰি আছো আৰু খবৰটো হৈছে যে ৰোহিত শৰ্মা যাব পাৰে চেন্নাই ছুপাৰ কিংছ দললৈ হয় আপোনালোকে ঠিকই শুনি আছে প্ৰথমতে এটা খবৰ ওলাই আহিছিল যে দিল্লী কেপিটেলছ দললৈ ৰোহিত শৰ্মা যাব পাৰে তেখেতক কেপ্টেইনশ্বিপ দিয়াৰ অফাৰ দিছে বুলি দিল্লী কেপিটেলছৰ ফালৰ পৰা হৰু হুৰাকে খবৰ ওলাই আহিছিল আৰু তাৰ পাছতে এতিয়া ডাঙৰ খবৰ বুলি ক'ব লাগিব যে চেন্নাই ছুপাৰ কিংছ দললৈ ৰোহিত শৰ্মা যাব পাৰে তেখেতক কেপ্টেইনশ্বিপ দিয়াৰো চেন্নাই ছুপাৰ কিংছ দলৰ ফালৰ পৰা অফাৰ দিয়াৰ কথাৰো মনে মনে এতিয়া চৰ্চাত আহিছে আৰু আপোনালোকে জানে যে মহেন্দ্ৰ সিং ধোনী এতিয়াতো 42 বছৰীয়া হৈ গৈছে তেখেতে হয়তো আৰু বেছি দিন কেপ্টেইনশ্বিপ কৰিব নোৱাৰিব IPL খেলিব নোৱাৰিব সেইবাবে CSK দলেও এজন ভাল লিডাৰ বিচাৰি আছে গতিকে ৰোহিত শৰ্মাৰ দৰে এজন ইমান ভাল লিডাৰ 5টাকৈ IPL ট্ৰফি জিকাই থকা লিডাৰজন যদি তেওঁলোকে পায় তেনেহ'লে নিশ্চিতভাৱে তেখেতক অফাৰ দিব আৰু 2024 বৰ্ষৰ IPLত নগলেও কিন্তু 2025 চনৰ বাবে ৰোহিত শৰ্মাক হয়তো চেন্নাই ছুপাৰ কিংছৰ দলে কিনি লৈ যাব পাৰে বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে কিন্তু এইটোও হ'ব পাৰে যে 2024 চনতো হয়তো আপোনালোকে ৰোহিত শৰ্মাক চেন্নাই ছুপাৰ কিংছৰ জাৰ্সি হৈ খেলা দেখা পাব পাৰে আৰু তাতো হয়তো মহেন্দ্ৰ সিং ধোনী নহয় ৰোহিত শৰ্মাই CSK দলৰ কেপ্টেইনশ্বিপ কৰিব পাৰে কিন্তু এইবিলাক এতিয়া খবৰহে ওলাই আছে কোনটো দললৈ আহিবলগীয়া সময়ত ৰোহিত শৰ্মা যায় সেইটোহে দেখাটো লক্ষণীয় হ'ব কিন্তু প্ৰথমতে মই কৈছোৱে যে দিল্লী কেপিটেলছলৈ ৰোহিত শৰ্মা যাব বুলি খবৰ ওলাইছিল তাৰ পাছতে CSK দলে বৰ্তমান সময়ত কথা বতৰা পতাৰ যি খবৰ আমাৰ হাতত আহি পৰিছে আৰু আহিবলগীয়া সময়ত দেখাটো লক্ষণীয় হ'ব ৰোহিত শৰ্মা কোনটো দললৈ যায় আৰু মই ভাবো ইমান এগৰাকী IPLৰ সফল কেপ্টেইনক এনেকৈ অপমান কৰিব নালাগিছিল ৰোহিত শৰ্মাইটো কেপ্টেইনশ্বিপ এৰিব বিচৰা নাছিল MI দলৰ কিন্তু ৰোহিতক যে আঁতৰাই হাৰ্দিক পাণ্ডিয়াক হঠাৎ কেপ্টেইনশ্বিপ দি দিলে তাৰ পাছতে এতিয়া মানুহবিলাক বহুত বেছি খঙত দেখা গৈছে মানুহবিলাকে বেয়া পাইছে আৰু সামাজিক মাধ্যমত এটো বহুত বেয়াকৈ প্ৰভাৱ পৰিছে বুলি ক'ব লাগিব মিলিয়ন মিলিয়ন ফলোৱাৰ MI দলৰ এতিয়া কমি গৈছে আৰু আহিবলগীয়া সময়ত দেখাটো লক্ষণীয় হ'ব মুম্বাই ইণ্ডিয়ানছ দলে ৰোহিত শৰ্মাক ৰখাই থব পাৰে নে নোৱাৰে আৰু আজিৰ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব অশেষ ধন্যবাদ এই ভিডিঅ'টো বা পডকাষ্টটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে